হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই মিনি ব্লগ। বাহিৰত বৰষুণ কেইটোপালমান পৰিল কি নপৰিল, মোৰ পিঁয়াজ পকৰি খাবলৈ মন গ'লেই নহয়, লগে লগে হাতে কামে লাগি গ'লোঁ। দুটা পিঁয়াজ, কেইটামান জলকীয়া, অলপ ধনিয়া কাটি লৈ তাতে বেচন, নিমখ আৰু এচিকুটমান হালধি দি মিশ্ৰণটো তৈয়াৰ কৰি ল'লোঁ। এতিয়া আহিলে পকৰি ভজাৰ সময়। এটা গেছত তেল গৰম কৰি তাতে মই পকৰিকেইটা ভাজি থাকোঁতেই মোৰ মনত পৰিল যে ইমান তেল খোৱা ভাল নহয় নহয়। লগে লগে এখন টিচু উলিয়াই আনি মোৰ পকৰিকেইটা টিচুখনত কাঢ়ি থলোঁ, যাতে টিচুখনে এক্সেছ অইলবিলাক ৰিমুভ কৰে। এতিয়া পকৰিৰ লগত খাবৰ কাৰণে গাখীৰ চাহ বনালোঁ আৰু ঘৰতে জেলেপি আনি থোৱা আছিল। চাওকচোন মোৰ ইভিনিং প্লেটখন কি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। দেখিয়েই নিশ্চয় খাওঁ খাওঁ লাগিছে নহয়নে? আপোনালোকেও পকৰি ভাজক আৰু নিজেও খাওক আৰু নিজৰ প্ৰিয়জনকো বনাই খুৱাওক। আজিলৈ ইমানেই। থেংকছ ফৰ ৱাটছিং।